নিজৰ এডমিশ্যনৰ কাৰণে এইদৰে আমাৰ ৰাস্তাৰ ফুটপাথত মানে এটা ধুনীয়া ব্যৱসায় আৰম্ভ কৰিছে। এডমিশ্যনৰ কাৰণে মই এইটো কৰিছোঁ, মানে কামটো আৰম্ভ কৰিছোঁ। 12 দিন হৈছে আজি। নমস্কাৰ, মই জিতামণি নাথ আৰু মোৰ ঘৰ 1 নং তিৰুৱাল গাঁৱৰ হয়। এইবাৰ ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ বটানীত, মেজৰ বটানী আছিল মোৰ। তাৰপিছত এতিয়া ইউনিভাৰ্চিটিত এপ্লাই কৰিছোঁ। নমস্কাৰ, মই প্ৰবীণ ফুকন, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ মই এই ফৰকাটিং কলেজ ৰোডত। ইয়াৰ পৰা আমাৰ অভাৰব্ৰিজলৈ অকণমান বেছি দূৰ নহয়, অকণমান দূৰ। আৰু এইফালে কলেজ তিনিআলি আছে। এই কলেজ তিনিআলি আৰু অভাৰব্ৰিজৰ মাজতে এগৰাকী শিক্ষিত যুৱতীয়ে নতুন এটা ব্যৱসায় আৰম্ভ কৰিছে আৰু এই নতুন ব্যৱসায়টোৰ বাবে আমিও তেওঁকে স্বাগতম জনাইছোঁ। আৰু এই শিক্ষিত যুৱতীগৰাকীয়ে নিজৰ এডমিশ্যনৰ কাৰণে এইদৰে আমাৰ ৰাস্তাৰ ফুটপাথত মানে এটা ধুনীয়া ব্যৱসায় আৰম্ভ কৰিছে। আশা কৰোঁ আপোনালোকে আহিব আৰু আমাৰ এওঁক অলপ সহায় সহযোগিতা আগবঢ়াব, কাৰণ আপোনালোকৰ সহায় সহযোগিতাই হৈছে এওঁৰ মানে ভৱিষ্যত। গতিকে আহক, তেওঁ যিটো ব্যৱসায় চলাইছে সেই ব্যৱসায়টো যাতে সফল হয়, আমি তাৰে কামনা কৰিছোঁ। আৰু ফৰকাটিঙত মই আগতেও কৈছোঁ যে ফৰকাটিঙত এতিয়া এনেকুৱা হৈছে, যুৱকৰ কথা নকওঁ মই, যুৱতীসকল আৰু মহিলাসকলে ব্যৱসায়টো ইমান ধুনীয়াকৈ মানে আগবঢ়াই নিছে। এতিয়া ফৰকাটিঙৰ বজাৰ দখল কৰিছে মহিলা আৰু যুৱতীসকলে। গতিকে আমি এই যুৱতীসকল আৰু মহিলাসকলক আমাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আৰু এই যুৱতীগৰাকী, শিক্ষিত যুৱতীগৰাকীয়ে ঘৰত মোবাইল টিপি বা অন্য কামত ব্যস্ত নহয়, এটা যে সুন্দৰ ব্যৱসায় আৰম্ভ কৰিছে তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু এওঁ যি আদৰ্শ আছে সেই আদৰ্শৰ সকলো আগবাঢ়ক আৰু আমি এনেদৰে উৎসাহ উদ্দীপনা দিবলৈ সকলোকে আহিব বুলি। কেনেকুৱা ছাকচেছ বুলি ভাবিছানে? ছাকচেছ বুলি ভাবিছোঁ, কিন্তু বৰষুণ দিলে অকণমান দিগদাৰ হয়। চেলটো ঠিকে আছে। সহযোগিতা তুমি লাভ কৰিছা আৰু তোমাৰ এই যে ফ্ৰুটছৰ ধৰা দোকানখন দিছা, তাৰ পৰা তুমি এডমিশ্যনৰ ফিজ যোগাৰ কৰিব পাৰিম বুলি ভাবিছানে? এমাহ সময় আছে আৰু জুলাই মাহটো আছে, হ'বগৈ লাগে। তুমি কোন কলেজত পঢ়িছিলা? মই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ। এইবাৰ তুমি মানে ডিগ্ৰী কমপ্লিট কৰিছা? ৰিচেণ্টলি 2 দিন হৈছে ৰিজাল্ট দিয়া। হয় নেকি? ইয়াৰ পিছত তুমি ক'ত পঢ়িবলৈ মন আছে তোমাৰ? মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰিছোঁ, এক্সাম দি আহিছোঁ। তাৰপিছত গুৱাহাটীটোৰ হ'ব আৰু এক্সাম দিমগৈ। হয়। অভিজ্ঞতা মই বহুত শিকিছোঁ, মানে হয়। অভিজ্ঞতা বহুত বুটলিলোঁ। ৰ'দ দিলে ভালকৈ চলে, বৰষুণ দিলে তিতিল, তেনেকুৱা। ঠিক আছে। আৰু মানুহবিলাকৰ পৰা তুমি সহায় সহযোগিতা কেনেকুৱা পাইছা? বাকী আহিছে বাৰু লগৰবোৰ, তাৰপিছত আমাৰ ছাৰ মেম ফৰকাটিং কলেজত তেওঁলোক আহিছে, সহায় সহযোগিতা পাইছোঁ বাৰু। পাইছা ন? ঠিক আছে। তুমি যেনেধৰণে ওলাই আহিছে এইটো কাম কৰিবলৈ, গতিকে সকলোৱে তোমাক সহায় সহযোগিতা আগবঢ়াবই, নিশ্চিন্ত থাকা। ভগৱানো আছে বা আমিও আছোঁ, তোমাক যিমান পাৰোঁ সিমান সহায় সহযোগিতা আগবঢ়াই যাম। এতিয়া আমাৰ বেটাৰ কাৰণে তুমি এগিলাচ ৰেডি কৰা, হ'ব? ঠিক আছে, ঠিক আছে। আগুৱাই যোৱা, আমি সদায় তোমালোকৰ লগত আছোঁ। আৰু মানুহ অহা যোৱা কৰি আছে, মই কৈছোঁ এওঁক অকণমান সহায় কৰিব লাগে। এডমিশ্যনৰ কাৰণে যিটো তেওঁ ইমান কষ্ট কৰি আছে, হয়নে বাৰু? কোনোবাই বিশেষভাৱে সহায় কৰিছে নেকি? মই এইটো কৰিবলৈ এগৰাকী তেওঁ অচিনাকি আছিলে, আৰু হৈছে আৰু মোৰ এই বস্তুবিলাক মই যিহেতু সকলো অকলে কৰোঁ, ছাতিটোৱে টেবুলখনে মই তিনিআলিতে মানুহ জনা আছে। এতিয়া ফৰকাটিঙৰ এজন মানে ব্যৱসায়ী হয়, আমাৰ কি নাম আছে, মাধুৰ্যই এওঁক বহুত সহায় কৰিছে। আমাৰ এই যিখিনি বস্তু আছে এই বস্তুখিনি মাধুৰ্য এওঁৰ দোকানতে থৈ যায়। আৰু এই যে চবেই সহায়ৰ হাত আগবঢ়াইছে, আপোনালোকে আহক, তেওঁ যাতে এডমিশ্যন ফিজটো সুন্দৰকৈ এই ফুটপাথত বহিয়ে যোগাৰ কৰে। তোমাৰ মই স্কেনাৰত পইচা দি দিলোঁ দেই। 100 কিয় দিছে? মই 40কৈ দিছোঁ। 40কৈ দিছা নেকি? হ'ব দিয়া, মোৰ ফালৰ পৰা 20 টকা তোমাক গিফ্ট দি দিছোঁ, হ'ব?